জন্মৰ পিছতে আটাইয়ে মাৰ গাত দুখ জাপিছিল, কাৰণ মোৰ মা দেউতা বগা হোৱা সত্ত্বেও মই কলি আছিলোঁ। ধুনুক থানাক মাত ওলোৱাৰ পিছতো মোক কোনেও একোলা ল'বলৈ হাত নেমেলিলে, কাৰণ মোৰ গাৰ ৰং ক'লা আছিল। এদিন দুদিন কৰি মই ডাঙৰ হৈছিলোঁ, সমনীয়াৰ সৈতে খেলিব পৰা হৈছিলোঁ, কিন্তু সিহঁতেও মোক লগ নিদিলে, কাৰণ মই সিহঁতৰ দৰে বগা নহয়। আন নালাগে, সিহঁতৰ মাকবোৰেও মোক সিহঁতৰ ঘৰলৈ যাবলৈ দিয়া নাছিল, কাৰণ সিহঁতে ভাবিছিল মোৰ গাৰ ৰং ক'লা বাবেই মই লেতেৰি। মানুহৰ কথা সহিব নোৱাৰি মায়ে মোক খুব পিটিছিল আৰু কেতিয়াবা চিঞৰি চিঞৰি কৈছিল, তই কলি হৈ জন্মাতকৈ মৰি নগলি কিয় ঐ? মই সকলো নীৰৱে সহ্য কৰি থাকিছিলোঁ। মাৰ আগত কেতিয়াও কন্দা নাছিলোঁ, কিজানিবা কান্দিলে আকৌ পিতে। মনে মনে নামঘৰত সোমাই ভগৱানৰ ওচৰত সহায় হৈ কান্দিছিলোঁ। এদিন নামঘৰত আইতাই শৰাই দিছে, ওচৰৰে খুৰী এজনীক প্ৰসাদ দিবলৈ গৈছিল। তেখেতে দুৱাৰ খুলি নাক-মুখ কুচাই কৈছে, আমাৰ ইমানো বেয়া দিন পৰা নাই যে তোৰ হাতৰে বস্তু খাম। কান্দি কান্দি ঘৰলৈ উভতিছিলোঁ মই। তাৰ পিছতো মায়ে মোকেই পিটিছিল, কাৰণ মই কিয় ক'লা হ'লোঁ। লাহে লাহে আনৰ ঠাট্টা মস্কৰা শুনি মই ডাঙৰ হ'লোঁ। বাকী সকলো বাদ দি পঢ়া শুনাত মন দিয়া হ'লোঁ, আৰু এদিন মোৰ চাকৰি হ'ল, মই ডক্তৰ হ'লোঁ। ভগৱানৰো অপাৰ মহিমা। যিজনী খুৰীয়ে মোৰ হাতৰ পৰশ পালে তেখেতৰ গাত চুৱা লাগিব বুলি ভাবিছিল, আজি সেই একেজনী খুৰী মোৰ ৰেগুলাৰ পেচেণ্ট। কেতিয়াবা খুৰীক সুধিব মন যায়, এতিয়া আপোনাৰ গাত চুৱা নালাগেনে খুৰী? কিন্তু তেনে কৰিলে তেখেতৰ আৰু মোৰ মাজৰ মানসিকতাত পাৰ্থক্যনো কি থাকিব? যিজনী আইতাই মোক দেখিলে কুলক্ষণী বুলি কৈছিল, সেই একেজনী আইতাই কিন্তু মোৰ কোলাতে মৃত্যুক সাৱটি লৈছিল। যিজনী মায়ে মোৰ গাৰ ৰঙৰ বাবে মানুহৰ কটু কথা শুনিব লাগিছিল, আজি সেইজনী মাক আনে ডক্তৰণীৰ মাক বুলি পৰিচয় দিয়ে। সকলোৱে মাক সন্মান কৰে। আগতে চুপচাপ থকা মইজনীয়ে আজি গৌৰৱেৰে ক'ব পৰা হ'লোঁ, মই কলি হ'লেও আপোনালোকৰ দৰে অপবিত্ৰ নহয়। মই ডক্তৰ কৃষ্ণাংগী। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা।